Hello everyone! মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হৈ গ'ল ভিডিঅ'ছবিলাক নাই দিয়া আৰু কি ক'ম, আপোনালোকে কেনেকৈ আছে? সকলো যে ভালে থাকক, ভালে কুশলে থাকক, হাঁহি ফূৰ্তিকৈ থাকিব লাগে সদায়। সেই প্ৰাৰ্থনা কৰোঁ সদায় ভগৱানৰ আগত। আৰু মইতো একদম দৰৱৰ ওপৰতে ভৰসা কৰি মেলি জীয়াই আছোঁ আৰু বৰ্তমান। তো সেইদিনাখনো ইমাৰ্জেঞ্চিত মানে আগতে গৈছোঁ, বাট মানে ইমাৰ্জেঞ্চিত মানে যাবলগীয়া হ'ল আৰু হস্পিটেল। চ' এতিয়া মানে কি ক'ম আৰু, দৰৱৰ ভাণ্ডাৰ সোপা দিছে আৰু মানে ইনহেলাৰ চব মানে বাদ দিয়াৰ পৰা মেডিচিন মানে ইমানেই দৰৱৰ ওপৰতে আশা কৰি জীয়াই আছোঁ আৰু বৰ্তমান। কিমান দিন কি আৰু তাত ভাল লাগে আৰু ভালে থাকিব লাগে সেয়া আৰু বহুত ড'জবিলাক দিয়াই মাজে বহুত মানে অকেজন তেনেকৈ গুচি গ'ল, কিন্তু মানে তেনেকৈ দিবলৈ মানে সমৰ্থন আৰু পোৱালিকেইজনে পিছত দৌৰিব লাগে, নাতো সিজনীৰ পিছত দৌৰিব লাগে আৰু সেনেকৈ টাইমটো পা যায়। চ' সেইকাৰণে নোৱাৰিছিলোঁ আৰু দিবলৈ। তো ভাবিলোঁ বহুত দিনৰ মূৰত ভিডিঅ' এটা কৰোঁ, ঠিক আছে চব মানে। আৰু কি ক'ম, আপোনালোকে মোৰ ভিডিঅ' চাবলৈ নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিব। অসমীয়া বোৱাৰী হিচাপে অকণমান মানে আগবাঢ়ি যাবলৈ যাতে সহায় কৰে যাতে। চ' সেই আৰু মেইনলি আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ, কি হয় কি নহয় আৰু তো আপোনালোকক দেখিম, চাই থাকিব। আমি এতিয়া ভাবিছোঁ মানে অলপ চলপ ওলাই যাওঁ বুলি। ওলাই যাওঁ মানে কি আৰু, আমি মাজু নবৌ আৰু মই মানে অলপ বজাত যোৱা কথা আছে। তো তাদিন বদলি হৈ যায়। তো মানে তাই মানে মেইনলি মানে অকলে যোৱা নহয়, তাই হাজবেণ্ডৰ লগতে যায়। তেনেকৈ মানুহজনতে যাওঁ, অকলে সামৰ্থ্য নাথাকে আৰু। কাচিত কোনোবা এদিন যেতিয়া যোনদিনাখন বেছি বৰ্ড হৈ যাওঁ, সেইদিনাখন মানে একদম মানে গুচি যাওঁগৈ আৰু। তেতিয়া মানে একদম মানে কষ্ট কৰি হ'লেও মানে নিজৰ জিতা কৰিব লাগিব ন, সেইটো মানে খঙত কেতিয়াবা যাওঁগৈ আৰু। কিন্তু হ'লেও আকৌ ফোন কৰি দিবলগীয়া, আহা মই নোৱাৰিছোঁ বুলি। গম নোপোৱা নেকি দুজনী ছোৱালী? চ' সেই আৰু সেনেকৈ আৰু পাছ হৈ যায় আৰু এনেকৈ জীয়াই মেলি আছোঁ আৰু ভালে কুশলে আৰু। যে আপোনালোকে সেনেকৈ সদায় হাঁহি ফূৰ্তিকৈ থাকিব, ভালে কুশলে থাকিব। আৰু কথা মোৰ মানে বৰ্তমান তেওঁ এজন হেডমাষ্টাৰ হয়। চ' তেওঁ এতিয়া মানে কি হ'ল, ইমান ভালকৈ আছিলে, ইমান মানে আনএক্সপেক্টেড, অকণমান সহায় কৰি যে মানে মানুহৰ হয় মানে ঘপককৈ এতিয়া গম পোৱা গৈছে যে তেখেতৰ মানে মাজুদাই ভাগৰ কেঞ্চাৰ হৈছে। চ' এইটোতো মানে আপোনালোকে মানে কেনেকুৱা হ'ব, খুৰীদেউতো মানে কি ক'ম আৰু, একদম মানে হেৰিয়ে নাইকিয়া নিচিনা হৈ যায় মানে তেখেতৰ। মানে যিমান যি ক'লেও আৰু ক'ম সেয়াই আৰু। মই সেইটো কাৰণে ভাবোঁ আৰু কেইদিনমানৰ আগত মোৰ বৰ্তা ঢুকাইছে আৰু বৰ্তা নাতিয়েকটো ঢুকাইছে আৰু এজন এই জাষ্ট বৰ্তা বৰ্তা ঢুকালে। চ' সেয়াই আৰু এইকেইদিন মানে এই মাহটো মানে কণ্টিনিউ সেনেকুৱাই হৈ আছে। মানে মই মানে সিমানটোৱে ভাবোঁ। নাতিয়েকটো বয়স কিমান হৈছিলে আপোনালোকে বিশ্বাস কৰিব, তাৰ হৈছিলে 18 বছৰ। ইমান কম সময়লৈ কাৰণে মানুহ যে আহি যায় পৃথিৱীত। তো বেছি টেনশ্যন লৈ লাভ নাই। দুদিনীয়া দেহা, খাব লাগে, শুব লাগে, ফুৰিব লাগে, যি মন যায় তাক কৰিব লাগে। বেছি টেনশ্যন লৈ লাভ নাই। তো সেই মই বহুত মানে কেতিয়াবা ইমান ৰিস্ক হৈ যায় নহয়, মই মানে ভাবিবই নোৱাৰোঁ মানে। চ' দৰৱৰ ওপৰতে আশা কৰি জীয়াই আছোঁ যেতিয়া। চ' ভালে কুশলে থাকিব লাগে। ত' সেয়াই আৰু বহুত কথা সুধিলোঁ। ত' সেয়াই আৰু আগলৈ চাই থাকক কি হয় কি নহয়, আৰু চাই থাকক আৰু। আজি ফাৰ্ষ্ট টাইম মানুহজনে বস্তু এটা দিলে। কি দিলে গম পায়? আজি ATM কাৰ্ডখন ফাৰ্ষ্ট টাইম দিছে। পইচা দিয়ে বাৰু, কিন্তু মানে এনেকৈ নহয়, মানে ATM কাৰ্ড কোনো এদিন মানে নিদিয়ে, আজি ফাৰ্ষ্ট টাইম দিছে।
সেই আৰু আমি গোটেইকেইজনী মানে এনেই আৰু নবৌৰ লগত অলপমান বস্তু কিনিবলৈ আছে সেই নিনি নিনি এপি এপি তাই পুৰা খঙে নিনি এপি 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 নাচাই পুৰা খঙাই আছে আমি গৈ আহোঁ এতিয়া ৰ'দটোকে আজিকালি ইমান হেৰিকৈ ওলাই নহয় ৰ'দটো ইমান দেৰি আৰু মানে কি হ'ল মোৰ কি কাম অথনি আহিলোঁ বজাৰত একচুৱেলি মই ভিডিঅ' নকৰিলোঁ কাৰণ বজাৰত ভিডিঅ' কৰিবলৈ অলপ বেয়া লাগে কাৰণ ডিগবৈত গম পাইছিলে মানে এটা ভিডিঅ' এজনী ছোৱালীয়ে মানে উইদাউট পাৰ্মিশ্যনত মানে কাৰোবাৰ গানত মানে ভিডিঅ' কৰিছিলে যিটো কাৰণে মানে অলপ চলপ আৰ্গুমেণ্টছ হৈছিলে আৰু অলপ চলপ কিবা কিবি হৈছিলে প্ৰব্লেমছ চ' সেইটো কাৰণে মই সেইবোৰ ফেচ কৰিব নিবিচাৰোঁ আৰু মেইনলি মানে মানুহৰ আগত যদি এনেকৈ ভিডিঅ' কৰা হয় বহুত বেছি লাজ লাগে আৰু কথাটো ক'বলৈ নোৱাৰোৱেই সিমানটো মানে কনফিডেঞ্চ লেভেলটো মানে অলপ কম আৰু মানে বহুত বেছি কম আৰু তো সেই আৰু তো সেইটো কাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ তো আহি মেলি পোৱালীকেইজনীক খোৱালোঁ এজেণ্টটো নাই হোৱা এজেণ্টটো ঘৰত নাই অথনিৰ পৰা আইতাকৰ ঘৰলৈ গ'ল চ' সেই আৰু এযোৰ চেণ্ডেল এইটো পৰ্চনটো এৰি থাকিলে দুইটা ছাইডত এৰি থাকিলে মোৰ ইমান দুখ লাগিছে মানে একদম দুইটা ছাইডত এৰি থাকিলে ইমান ধুনীয়া চেণ্ডেলযোৰ চাওকচোন হা ঘৰত পিন্ধিবলৈ বা ৰাফ ইউজ কৰিবলৈ ইমান ভাল তো এৰি থাকিলে তো খং উঠিলে সেইটো কাৰণে তো খং নাই উঠা মানে এটলিষ্ট মানে মই মানুহজনক ক'লোঁ যে চেণ্ডেলযোৰ ছিগিলে তো মোৰ এই চেণ্ডেলযোৰ একদম এনেকৈ কোনে দলি মাৰি দিলে এইযোৰ চেণ্ডেল একদম এনেকৈ কৈ দলি মাৰি দিলে নহয় মানে মই ক'লোঁ যে তুমি আঠাটো জাষ্ট লগাই আনিবা আৰু পোৱাজনী স্কুলৰ মানে চেণ্ডেলযোৰ মানে জোতাযোৰ মানে এটা ক্লিপটো এৰিলে তো মানে মানুহজনে কি কৰিলে এইযোৰ মানে তাৰ লাজ লাগিলে সম্ভৱ তো সি মানে সেই পিনে পেলাই দিলে চেণ্ডেলযোৰ মানে নতুনকৈ দিব নাই একো মানে যিটো নতুনে হৈ আছিলে ন তো কেইদিনমান পিন্ধিছিলোঁ তাৰপিছত আঠাটো এৰিলে মই আঠাটো লগাই আনিব ক'লোঁ তো মানুহজনে কি কৰিলে আপোনালোকে গম পায় চেণ্ডেলৰ বিনিময়ত তেখেতে এনেকুৱা দুযোৰ আনি দিলে ঠিক আছে এনেকুৱা এযোৰ ছেম পাপি ছেম এনেকৈ দুযোৰ আনিলে ঘৰত পিন্ধিবৰ কাৰণে কমফৰ্টেবল হয় জাষ্ট ভিতৰত পিন্ধিবৰ কাৰণে কিন্তু মানে কি ইয়াৰ চাইজটো সৰু এইযোৰ মোৰ শাহুমাৰ কাৰণে আনিছিলে ইয়াৰ চাইজটো সৰু আৰু এইযোৰ চাইজ সৰু দুইযোৰ পিন্ধিবলৈতো ঠিকেই বাট মানে কমফৰ্টেবল হয় ভিতৰত পিন্ধিবৰ কাৰণে এতিয়া ঠাণ্ডা মানে আমাৰ ইয়াততো বহুত বেছি চ' সেয়াই আৰু দুইযোৰ সৰুটো সৰু আৰু এটা এইকেইযোৰ যিযোৰ স্কুলৰ হয় স্কুলৰ জোতাকেইযোৰ এইযোৰ এযোৰ সৰু আনিলে
এযোৰ সৰু আনিলে আৰু এযোৰ সৰু আনিলে মানে কি কৰি থাকে তেখেতে কাহানিও চাই বস্তু নানে কাহানিও নানে আৰু মানে চাইজত কি সদায় সৰুৱে আনে যি আনিলেও মানে যিকোনো বস্তু আনিলেও চাইজতকৈ সৰু আনে আৰু মানে কেতিয়াও মানে হেৰি নকৰে মানে ইমানটো মানে চাই থাকিবলৈ তেহেঁতৰ নিজৰ কাপোৰ কানি মানে পূৰা টোটেলি মানে ইমানেই ভালকৈ চাব মানে আমাৰ বস্তু চাওঁতে ন সিহঁতৰ মানে একদম মাথা চাথা ঘোলা হৈ যায়গৈ আৰু কি ক'ম মানে কেনেকুৱাকৈ চাই নহয় কি কৰে মানে কি কওঁ কি নকৰোঁ নিচা লাগি থাকে চাগে একদম মানে তাৰপিছত সেই যোৰযোৰ চেন্দেলৰ এতিয়া মানে গোটেই এইকেইযোৰ মানে এইকেইযোৰ গোটেইকেইযোৰ মানে সলাব লাগিব আৰু এইকেইযোৰ গোটেইকেইযোৰ চেঞ্জ কৰিব লাগিব কাৰণ এইকেইযোৰ সলালেহে মেইনলি মানে আকৌ নতুনকৈ আহিব কাৰণ এইকেইযোৰ এযোৰ পিন্ধিব পৰা নহয় একুৱালাইট বেকাৰ হৈ গৈছে গম পালেনে একুৱালাইট গোটেইকেইযোৰ আনিলে চ' একুৱালাইট হৈ থকা নাই আৰু চব স্মল লাইট হৈ গৈছে সেয়াই আৰু তো মোৰ মানুহজনৰ এইটোৱে কাম চ' সেইটো কাৰণে মোৰ মানুহজনক বহুত বেছি ভাল লাগে চ' এতিয়া মানে সি মানে এতিয়া খঙত ওলাই গুচি গ'লগৈ কাৰণ চব্জি আনিলে কলডিল চব্জি এইবিলাক চব্জি তব্জি চব আনিছিলে সৰিয়হ চৰিয়হ কিবা কিবি মানে সি চব্জি আনিলে মানে একে কোবতে পূৰা লৈ আহে হা চ' আনিলে অনাৰ পিছত কি হ'ল চব্জিটো মানে ফ্ৰিজত থৈ দিয়াৰ কাৰণে শুকাই থাকিলে পূৰা মানে বেয়া হৈ থাকিলে আৰু তো কালি অনা চব্জি ঘপককৈ মানে হেৰি হৈ গ'ল তাৰপিছত সি কি কৰিলে সি মানে গোটেইখিনি গৈ পিনে মানে মোক সেইদিনা বনাব কৈছিলে সম্ভৱ কিন্তু মানে মই পাহৰি গ'লোঁ বনাবলৈ পাহৰি জানে আপুনি কাৰণে কি কৰিলে গোটেইখিনি লৈ পিনে সেই পিনে পেলাই দিলে তাৰপিছত মা আহিছিলে ইহঁতৰ মাক আহিলে মানে সদায়তো গম পায়েই আৰু পুতেকৰ আজাদী তো মাকক কৈছে যে পাপৰি একো নবনায় কোনো এদিন চব্জি অকণমান নবনায় মই সদায় বনাই খুৱাওঁ মই কৰোঁ বিলাক কিন্তু সি মোক উল্টাই কৈছে যে মই নবনাওঁ মোৰ বটল কিয় খাইছা তুমি হা কিয় খাইছা